চৰকাৰে যদি হাজাৰ কোটি টকাৰ ঋণ মাফ কৰি দিব পাৰে তেন্তে এই সাংস্কৃতিক কৰ্মীসকলৰ বাবে এই দুৰ্যোগৰ সময়ত কিয় বিশেষ এটা ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। আজি বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, গতিকে আজি ভাবিলোঁ এটা ভিডিঅ' বনাওঁ। আজি এইটো ঠিক ভ্লগ নহয়, কেইটামান গুৰুত্বপূৰ্ণ কথাহে আজি আলোচনা কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। বতৰৰ ফল সকলোৱে খাব লাগে আৰু এইটো খোৱাৰ মজাই সুকীয়া। সৰুতে আমিও এনেদৰে বাৰীত আম, কঁঠাল, জামুক এনেদৰে পাৰি খাইছিলোঁ। এই কণমান দুটা এতিয়া বাৰীত জামুক এজোপা লাগিছিলে, ইহঁতি পাৰি খাইছে। যিহেতু স্কুল বন্ধ, ইহঁতে কি কৰিব, এইবিলাকে কৰি গৈছে। সৰুতে আমিও কৰিছিলোঁ এনেকুৱা কাম। আৰু ইয়াত যথেষ্ট খাব লাগে, সাধাৰণতে স্বাস্থ্যৰ কাৰণে খাব লাগে বতৰৰ ফল, আৰু বিশেষকৈ জামুক, কলা জামুকটো খাব লাগে সকলোৱে, স্বাস্থ্যৰ কাৰণে বহুত উপযোগী এইটো। এই জামুকজোপা যে দেখিছে পিছফালে, এইজোপা মই ৰুইছিলোঁ। এতিয়া এইজোপা আজি 4-5 বছৰমানৰ পৰা লাগিবলৈ আৰম্ভ কৰিছে। এতিয়া ভাবিলোঁ ইহঁতি জামুক খোৱা দেখি ভাবিলোঁ জামুক পুলি দুটামান ৰুওঁ, ভৱিষ্যতে ইহঁতৰ দৰে কণ কণ ল'ৰা ছোৱালীবোৰে খাবলৈকে হ'ব। গতিকে ব'লক। গাঁত খন্দা হৈ গ'ল। এতিয়া আমি ইয়াতে জামুকৰ পুলিটো ৰুম, যাতে ইহঁতৰ দৰে কণমানিবোৰে ডাঙৰ হ'লে খাব পাৰে। গতিকে এয়া ৰুই দিয়া, মাটি চপাই দিয়া। আচলতে আমি প্ৰতিদিনাই পাৰিলে এটাকৈ গছপুলি ৰোপণ কৰিব লাগে। যিহেতু গছৰ পৰা আমাৰ কিমান উপকাৰ হয় সেয়া সকলোৱে জানে। গতিকে আমি দেখোঁ বহুতে বন ধ্বংস কৰি থাকে। যেনেকৈ বন ধ্বংস কৰে তেনেকৈ বন সংৰক্ষণো কৰিব লাগে। গতিকে পৰাপক্ষত আমি প্ৰত্যেক দিনাই পাৰিলে এটাকৈ পুলি ৰোপণ কৰিব লাগে। পুলিটো ৰোপণ কৰা হৈ গ'ল, কিন্তু কেৱল ৰোপণ কৰিলে নহ'ব, ইয়াক ভালদৰে সংৰক্ষণ কৰি ৰাখিব লাগিব। চৌপাশে বেৰা দিব লাগিব, নহ'লে গৰু ছাগলীয়ে পুলিটো অনিষ্ট কৰিব। বহুতে দেখোঁ গছপুলি ৰোপণ কৰে, কিন্তু পিছত যিটো পৰ্যাপ্ত সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে সেইটো নকৰে। গতিকে পুলিটো ডাঙৰ নহয়, কেৱল ৰুলেই নহ'ব, ডাঙৰ হোৱা পৰ্যন্ত সংৰক্ষণো কৰিব লাগিব। এই যে পুলিটো ৰোপণ কৰিলোঁ, ইয়াক আমি গৰু ছাগলীৰ পৰা বচাবৰ কাৰণে বেৰা দি সংৰক্ষণ কৰিব পাৰিম। কিন্তু যদিহে এজাক ডাঙৰ ধুমুহা আহে, তেতিয়া আমি কি কৰিম? তেতিয়াতো আমি পুলিটো বচাব নোৱাৰিম। গতিকে ইয়াৰ প্ৰাকৃতিক নিয়ম, ধুমুহা আহিবই। ধুমুহা আহিলে গছপুলিটো হয়তো ভাগিও যাব পাৰে, এইটোৰ পৰা কিন্তু আমি বচাব নোৱাৰিম। ধুমুহাক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে, ধুমুহা আহিবই। ধুমুহা এক প্ৰাকৃতিক নিয়ম, আৰু ধুমুহা আহিলে গছ গছনিক ৰক্ষা কৰাটো সম্ভৱ নহয়। ঠিক তেনেকৈ ধুমুহা মানৱ জীৱনলৈ আহে, আৰু তেনে এজাক ধুমুহা বৰ্তমান মানৱ সমাজত চলি আছে। মই কৰোণাৰ কথা ক'ব বিচাৰিছোঁ। কৰোণাই সাম্প্ৰতিক সময়ত বহুতৰ আশা, সপোন আৰু বহুতৰ জীৱনো কাঢ়ি লৈ গৈছে। কিন্তু কৰিম কি, এয়াও এক প্ৰাকৃতিক নিয়ম হিচাপে মানি ল'ব লাগিব। কালৰূপী কৰোণাই গোটেই ব্যৱস্থাটোকে সলনি কৰি পেলালে। মানুহৰ গোটেই জীৱন প্ৰক্ৰিয়াটো এক বেলেগ দিশলৈ গতি কৰিছে। মানুহৰ জীৱনবোৰ নিৰাপত্তাহীনতাত ভুগিছে। কিন্তু কৰিম কি? অতিকে হৃদয় বিদাৰক আৰু দুখজনক কথা যে কৰোণাত ইতিমধ্যে বহু লোকে নিজৰ প্ৰাণ হেৰুৱাইছে। কিন্তু সেয়াই জানো শেষ? যিসকলে নিজৰ প্ৰাণ হেৰুৱাইছে সেইসকল গুচি গৈছে, কিন্তু জীয়াই থাকিও যে বহু লোক মৰি গৈছে, সেয়া জানো কোনোবাই বিচাৰ কৰি চাইছে? যিদৰে মই কিছু সময় আগতে গছপুলিটোৰ কথা ক'লোঁ, যে যদি এজাক ধুমুহা আহে, ধুমুহাত যদি গছপুলিটো ভাগি যায় তেন্তে কি হ'ব? তাৰ পৰা আমি বচাব পাৰিম? যদি গছপুলিটোৰ আধাতে ভাগি যায় তেতিয়া? ঠিক তেনেকৈ কৰোণাই এতিয়া বহুতৰ জীৱনৰ সেই আধাতে ভগা গছডালৰ দৰে কৰি পেলাইছে বহুতৰ জীৱনবিলাক। গতিকে সেইসকলে নিজৰ জীৱনটোক আকৌ নতুনকৈ গঢ়িবলৈ বহুত কষ্ট কৰিব লাগিব। বহুতে নিজৰ সপোনবিলাক আকৌ নতুনকৈ গঢ়িবলৈ চেষ্টা কৰিব লাগিব, যিহেতু আধাতে বহুতৰ সপোন ভাঙি পেলাইছে কৰোণা মহামাৰীয়ে। কৰোণাৰ ফলত সমাজত কি প্ৰভাৱ পৰিছে সেয়া হয়তো বহুতে অনুভৱ কৰিব নোৱাৰিব, কিন্তু এচাম লোকৰ জীৱনটো এনেকুৱা ধূসৰ হৈ পৰিছে যে সেইটো ভাবিলেই কিবা লাগে। তেওঁলোকৰ জীৱনৰ প্ৰতিও কিবা অনিশ্চয়তা ভাৱ জাগি উঠিছে এতিয়া। যিসকলে নিয়মীয়া বেতন পায়, মই বিশেষকৈ চৰকাৰী কৰ্মচাৰীসকলৰ কথাই কৈছোঁ, বা বিভিন্ন ব্যৱসায়ীসকলো, তেওঁলোকো প্ৰায় ঠিকে চলি আছে। কিন্তু যিসকলে দিন হাজিৰা কৰি খায়, বা বিশেষকৈ এইখিনিতে মই ক'ব লাগিব সাংস্কৃতিক কৰ্মীসকলৰ কথা। যদি আমি সাম্প্ৰতিক সময়ত চাওঁ, কৰোণাৰ ফলত যদি আটাইতকৈ বেছি ক্ষতি হৈছে তেন্তে সাংস্কৃতিক কৰ্মীসকলৰো হৈছে। কাৰণ তেওঁলোকৰ কোনো ফালৰ পৰাই কোনো ইনকমৰ চ'ৰ্চেই নাই, সকলো ফালেই বন্ধ হৈ পৰিছে। যদি কৰোণাই যদি সমাজ ব্যৱস্থাত ব্যাপক ক্ষতি কৰিছে, অৰ্থনৈতিকভাৱে যদি ব্যাপক ক্ষতি কৰিছে, তেন্তে সাংস্কৃতিক কৰ্মীসকলকহে কৰিছে। আনক মনোৰঞ্জন দি নিজে দুখৰ সাগৰত ডুবি থকা এই কৰ্মীসকলৰ কথা ভাবিবলৈ কিন্তু আজি কাৰো আজৰি নাই। মই বিশেষকৈ ক'ব বিচাৰিছোঁ, চৰকাৰে যদি ঋণ মাফ কৰি দিব পাৰে, হাজাৰ কোটি টকাৰ ঋণ মাফ কৰি দিব পাৰে,
তেন্তে এই সাংস্কৃতিক কৰ্মীসকলৰ বাবে এই দুৰ্যোগৰ সময়ত কিয় বিশেষ এটা ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে? আজি এই কৰ্মক্ষেত্ৰখনত হাজাৰ হাজাৰ মানুহ, হাজাৰ হাজাৰ পৰিয়াল চলি আছিলে। বিশেষকৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ হওক, আজি ছিংগাৰসকলৰ যি দুৰৱস্থা, আজি অভিনেতা অভিনেত্ৰীসকলৰ যি দুৰৱস্থা হৈছে, বিশেষকৈ বিভিন্ন ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত বহুত লোক জড়িত হৈ থাকে। টেকনিকেল ছাইডৰ পৰা হওক, লাগিলে বাদ্যযন্ত্ৰীসকলৰ কথাও কৈছোঁ মই, বহু লোক ইয়াত জড়িত হৈ থাকে। কিন্তু আজি সকলোৰে ইনকমৰ ৰাস্তা চব ফালেই বন্ধ। কিন্তু এই বিষয়ে মাত মতা মানুহ আজি কোনো নাই। এইটো অতিকে পৰিতাপৰ কথা। মোৰ মতে চৰকাৰে এই ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগে। এই সাংস্কৃতিক ক্ষেত্ৰখন যিহেতু আমাৰ এইসকল কৰ্মীয়ে চহকী কৰি ৰাখিছে, গতিকে এওঁলোকৰ যদি এনে দুৰৱস্থাৰ সময়ত যদি কোনো সহায় নকৰে, যদি চৰকাৰে এই ক্ষেত্ৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে আমাৰ সাংস্কৃতিক জগতখনেই অনাগত সময়ত কি ৰূপ লগে সেয়া কিন্তু বহুত চিন্তাৰ বিষয়। মানুহৰ জীৱনত দুৰ্যোগ আহিবই, দুৰ্যোগৰ লগত আমি ফাইট কৰিবই লাগিব। কিন্তু এই দুৰ্যোগৰ লগত ফাইট কৰিবলৈ যদি আমি পেটৰ ভাত মুঠিৰ কাৰণেও যুঁজিবলগীয়া হয়, তেন্তে আমি এই দুৰ্যোগক কেনেকৈ প্ৰতিহত কৰিব পাৰিম? এই বিপদৰ সময়ত যদি এই কৰ্মীসকলৰ কাৰণে যদি কোনোবা আগবাঢ়ি নাহে, বিশেষকৈ আগবাঢ়ি আহিব লাগে চৰকাৰে এই শিল্পীসকলৰ কাৰণে, এই সাংস্কৃতিক কৰ্মীসকলৰ কাৰণে এখন আঁচনি প্ৰস্তুত কৰি অন্ততঃ কিছু পৰিমাণে হ'লেও যদি কিবা আৰ্থিক সহায় যোগাব পাৰে, মই ভাবোঁ যথেষ্ট লাভৱান হ'ব। এই শিল্পীসকলে উৎসাহ পাব, অনাগত সময়ত অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন পুনৰ চহকী কৰি তুলিবলৈ সক্ষম হ'ব। গতিকে আজি মোৰ মনত অতদিনৰ পৰা বাজি থকা কেইটামান কথা আজি মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। গতিকে আজি ভিডিঅ'টো দীঘলীয়া নকৰোঁ, এইখিনিও মনৰ কথাখিনি ক'বৰ কাৰণে ভিডিঅ'টো বনালোঁ। যদি ভাল পাইছে তেন্তে লাইক কৰিব, পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে এই কথাখিনিৰ পৰা যদি কাৰোবাৰ কিবা উপকাৰ হয় তেন্তে সুখী হ'ম।